প্ৰত্যেকৰ জীৱনত কেতিয়াবা এনেকুৱা এটা মুহূৰ্ত আহে তেতিয়া এনেকুৱা লাগে যেন সকলো শেষ হৈ গ'ল, জীয়াই থাকিবলৈ একোৱে যে নাই। প্ৰিয়জনৰ পৰা ৰেছপেক্ট পোৱা নাই, ফ্ৰেণ্ড চাৰ্কুলাৰে ইগন'ৰ কৰিছে, যে সকলোৱে লাহে লাহে আঁতৰি গৈ আছে। এনেকুৱা ভাবিছ যে সকলো এৰি গুচি যাওঁ নেকি? যদি তুমি ভাবিছ যে তুমি গুচি গ'লে সিহঁতে সুখী অনুভৱ কৰিব, তেনেহ'লে তোমাৰ ভুল ধাৰণা। তুমি থকা বা নথকা কাৰোবাৰ একো হে নাযায়। যিজনে তোমাক বেয়া মুহূৰ্তত তোমাক ইগন'ৰ কৰিছে, তোমাক এৰি গুচি গৈছে আৰু তুমি সেই মানুহজনৰ কথা ভাবি ভাবি সময় নষ্ট কৰিছা, তেনেহ'লে ইয়াতকৈ মূৰ্খামি আৰু হ'ব নোৱাৰে। যিজনে তোমাক বেয়া মুহূৰ্তত ইগন'ৰ কৰিছে সেই মানুহজন কেতিয়াও তোমাক ভাল পাব নোৱাৰে, কাৰণ সেই মানুহজনে কেৱল নিজৰ স্বাৰ্থহে বিচাৰে। সেয়ে কাৰোবাক লৈ ভাবি ভাবি সময় নষ্ট নকৰি নিজৰ কেৰিয়াৰত ফ'কাছ কৰা, নিজৰ কামক লৈ সুখী থাকিবলৈ চেষ্টা কৰা। আনৰ ওচৰত সুখ বিচাৰি নাযায়, যেতিয়া নিজৰ ওচৰতে সুখ বিচাৰি পাবা তেতিয়া চাবা নিজৰ লগতে আনকো সুখী ৰাখিব পাৰিবা।